তো বঢ়িয়াকৈ জিও আহি গৈছে, জিওক মাতি দিছোঁ পূৰা চেলেঞ্জ ভিডিঅ'ৰ কাৰণে। তো জিও ৰেডি না? খাবি না? এই বঢ়িয়া। তো এইফালে কানুঘৰৰ দোকানত আহিছোঁ ৰ'ব, এই 4 পেকেট মেগি ল'লোঁ 10 টকা। তো এতিয়া চাব পাৰে। তো ৰেডি না চবে? এইফালে জিও বঢ়িয়া। হাঁহি থকা নাই, গাঁঠি খাবি মোকামুখি সোমাই দি। তো হে গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো আকৌ এটি নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। পিছে আজিৰ ভিডিঅ'টো একদম ধামাকাদাৰ হ'ব যে আছে। থাম্বনেইল চাই গমে পাইছে যে ভিডিঅ'টো কি হ'ব যে আছে। তো ভিডিঅ'টো আজি হ'ব চেলেঞ্জ ভিডিঅ' আৰু চেলেঞ্জ হ'ব মেগী চেলেঞ্জ। তো কাৰ মাজত হৈ আছে দেখুৱাই আছোঁ। তো প্ৰথমে মই মেগীটো লৈ আহোঁ ফাৰ্ষ্টতে, তাৰপিছত মেগী চেলেঞ্জ কৰিম। ফাৰ্ষ্টতে বনাব লাগিব, তাৰপিছত চেলেঞ্জ কৰিম। আৰু চেলেঞ্জটো ডাইৰেক্ট অকল চেলেঞ্জে নহয়, দেখুৱাই আছোঁ পূৰা একদম পানিছমেণ্ট দিম, পূৰা ধামাকাদাৰ হ'ব। তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু প্ৰায় এতিয়া বাজিছে 10:30মান বাজিল। তো পটাপট মেগীখিনি আনি বনাই দিওঁ, তাৰপিছত চেলেঞ্জ কৰিব লাগিব। আৰু গৰমৰ কথা কি ক'ব গাইজ, তামান গৰম। মানে এইকেইদিন বৰষুণ দিল, তো এতিয়া আৰু গোটাই ৰ'দ দি আছে, পূৰা গৰম ফালি দিছে গাইজ। কি ক'বি ইয়াৰ বতৰৰ মহিমা এই। তো কাই চেলেঞ্জ ভিডিঅ'টো কৰিব? মই নকৰোঁ, মই দুজন মানুহ চিলেক্ট কৰিছোঁ। থাম্বনেইল চাই গমে পাইছে কাই। তো কৈ আছোঁ ৰ'ব। তো বঢ়িয়াকৈ জিও আহি গৈছে, জিওক মাতি দিছোঁ পূৰা চেলেঞ্জ ভিডিঅ'ৰ কাৰণে। তো জিও ৰেডি না? ধামাকা খাব লাগিব কিন্তু। আৰু এইফালে আছে আমাৰ ভণ্টি, খাবি না? এই বঢ়িয়া। তো মেগী আনি লওঁ ফাৰ্ষ্টতে, তাৰপিছত বনাই পেলাই খাব দিম ইহঁতক। কিমান খাব পাৰে চাম, বা খাব পাৰিম বুলি কৈছে ৰ, কিন্তু কি বা কৰে দে। আহোন পূৰা ৰেডি। এতিয়া মই খালি মেগীখিনি আনি লওঁ আৰু মই দোকানলৈ যাই আছোঁ ৰ'ব মেগীখিনি আনিব। ফাৰ্ষ্টতে মেগীখিনি আনি লওঁ ৰ'বচোন। তো এইফালে কানুঘৰৰ দোকানত আহিছোঁ ৰ'ব। অ' অনুৰা মেগী দিছোঁ নি 4 পেকেট 10 টকা দি। এই বঢ়িয়া, এই 4 পেকেট মেগী লৈ ল'লোঁ 10 টকা। আচাৰ হ'লেই গৰম কেনে দিছে? বঢ়িয়া, বিক্ৰী বাৰ্তা চলি আছে না? একদম হাই ফাই চলি আছে। আৰু এটা বস্তু লাগিব কৈ আছোঁ, আৰু এই লগত দুটা বেলুন লৈ লৈছোঁ। তো বেলুন দুটাৰ কাম কি কৈ আছোঁ ৰ'বচোন। এই দুটা বেলুন, তো 4 পেকেট মেগী লগত বেলুন দুটা লৈছোঁ। তো বঢ়িয়াকৈ মেগী আনি ল'লোঁ আৰু এতিয়া বনাবি যা। মই আৰু বনাই থকাৰ সময় নাই, ইমান গৰমত বনাব নোৱাৰোঁ। তাহোনে খাব, তাহাকে বনাব দিছোঁ যা। দুটাই বঢ়িয়াকৈ বানো, তাৰপিছত বঢ়িয়াকৈ সমানকৈ ভগাই দিম, তাৰপিছত খাব দিম ইহঁতক। তো বঢ়িয়াকৈ মেগীখিনি বনাব লাগে। দেচলিমাৰ দি ওম ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এই বঢ়িয়াকৈ পানী বহাই দিছোঁ, অলপ গৰম হ'ব দিওঁ, তাৰপিছত পূৰা মেগীখিনি বহাই দিওঁ। আৰু দেখিছে না গাইজ, গৰমত ঘামি যাবি অৱস্থা বেয়া। তাতে আৰু চেলেঞ্জ কৰিব ওলাইছে এখন। পাৰিম বুলি কৈছে, কিন্তু পাৰব না আশা নাই কিন্তু দেই গাইজ। এই গৰমত পেন বাজি যাব, চাওঁ ৰচোন কি কৰে। আৰু গাইজ ফাইনেলি বঢ়িয়াকৈ মেগী হৈ গৈছে। এইফালে চাব পাৰে, বঢ়িয়া বনাইছে কিন্তু দেই। তো 2খন প্লেট আছে ইয়াতে, বঢ়িয়াকৈ ভগাই লওঁ। ফটাফট ভাগো দি। কাৰ তাতে কম বেছি নহয় কিন্তু দেই। অ' জিও চাবি, নহ'লে হেৰি কৰিব। অঁ বঢ়িয়াকৈ ভাগুৱাই দি। তো গাইজ বঢ়িয়াকৈ ইয়াতে পাৰি দিছোঁ, বঢ়িয়াকৈ দুটাকে বহাব দিছোঁ। আৰু এইফালে মেগী দুটাৰে প্লেটত বঢ়িয়াকৈ সমানকৈ ভগাই দিছোঁ। এইফালে পানীৰ বটল, যাতে মুখত আৰু নবজে, নহ'লে গাঁঠি খাব। আৰু এই দুটা হ'ল বেলুন, চাব পাৰে বেলুন দুটা ইহঁতক এবাৰ দি দিছোঁ। এই দুটা হ'ল টুইষ্ট, মানে মেগীখিনিতো চবেই খাব পাৰে, কিন্তু ফাৰ্ষ্টতে এই বেলুন দুটা ফুটাব লাগিব, মানে ফুলাই ফুটাব লাগিব, তাৰপিছতহে মেগীখিনি খাৱা আৰম্ভ কৰিব পাৰিব। একদম ইউনিক হৈ যায়। তো বঢ়িয়াকৈ ইহঁতক খাব দিওঁ। তো এতিয়া চাব পাৰে। তো ৰেডি না চবে? এইফালে জিও বঢ়িয়া। তো বঢ়িয়াকৈ টাইমাৰৰ লগত কথা, যিয়ে প্ৰথমে খায় তো সিয়ে জয় হ'ব। তো বঢ়িয়াকৈ আৰম্ভ কৰি দিওঁ। তো ৰ'ব, তো এইফালে আৰম্ভ কৰি দিওঁ। 1 2 3 ফাটো ফটাফট জিও, ভুকো। এই 11 ছেকেণ্ড গ'লে গাইছ। ফাটো জল্দি। টাইম যাই আছে। ফাটে আর গাইছ, ফাটে আর। দে।
এই জিউ খাওয়াৰ পট এই বঢ়িয়া তো এইফালে দুটাৰে মেগী বেলুন ফাটি গ'ল এইবাৰ খাওঁ আৰম্ভ জলদি কৰ হাঁহি থকা নাই গাঁঠি খাবি পট খা কি বেলুন ফুল কৰিছে গাইছ মানে দুটা টক্কৰত দিছে কিন্তু পাছে ফুল হ'বা বঢ়িয়াকৈ এইবাৰ খাৱাটাহে মেইন পট খা গৰমটো আছে না পট খা খা এনে কি মেগীখিনি ভাল হৈছে না দে আৰু বঢ়িয়া পানীখিনি খা দেই গাঁঠি খাব নহ'লি পানী খাই থাকবি মাজে মাজে আৰু গাইছ এই 1 মিনিট হ'ল 1 মিনিট 25 ছেকেণ্ড দে পাৰব দে জলদি শেষেই হ'ল আৰু এই আইনৰ শেষেই হ'ল দেখোন নাই মোকামুখি সময় দি গৰম ফুকো যি কৰা হাৱা দি পানী ঢালি দি যি কৰা তোমাৰ কথা দি পানী ঢালি দি নহ'লে বেছি গৰম হৈছে যদি মোৰ আইনৰ শেষ নাই আৰু শেষেই হ'ল তাইৰ জলদি কৰ শেষেই হ'ল এই গাইজ চাব পাৰে 2 মিনিট আৰু গোটেই আনকাট ভিডিঅ' অলপো স্কিপ কৰা নাই কটা নাই তো এই চাব পাৰে শেষেই হ'ল আৰু দে জলদি অলপো এৰবা নোৱাৰা দে তুমি নাখাই কিয় জলদি খাই ই চাই আছে হা দবদবে খাই দি না এই খাব লাগিব পানী ঢালি খা একদম চুচি মুচি এনে নৰা জিও দে জলদি খা জিও অলপ লাহে লাহে খাইছে গাইছ ইমান নৰে না এইগিলা টক্কৰৰ খেলা হৈছে কিন্তু দেই গাইছ ইফালে শেষ হোৱাৰ হ'ল ইফালে জিওৰো শেষে আৰু প্ৰায় জিও পট জিকি গ'ল ইফালে 3 মিনিট 7 ছেকেণ্ডত জিও খোৱা আইনৰ খোৱা শেষ হৈছে জিওৰ অলপ আছে দে জিও সেইখিনি শেষ কৰি দি এই 3 মিনিট 7 ছেকেণ্ডত আইনৰ খাওয়া শেষ হৈ গৈছে ফকাছে নলয় গাইছ কি কৰবি কি কবি হা জিও হাৰব বুলি এক্সপেক্ট কৰিছিলি না জিও হাৰি দিলে হা আইনুই হা কি কবি জয় কেনে হৈছে ভাল লাগছে বেলুনটা ফাটাব আছিল না জিও এই খেলা গাইছ টক্কর দিছে কিন্তু ভাল টক্কর দিছে আৰু বেলুনটা ফাটোৱা মেইন কাৰণ দিছিলোঁ কাৰণ জিও ভয় কৰে বেলুনক আৰু বেলুনটা ফাটাব লাগিব তাৰপিছত খাৱা তো বঢ়িয়াকৈ দুটাই বঢ়িয়াকৈ চেলেঞ্জটো কমপ্লিট কৰিলে তো এতিয়া জিওক পানিছমেণ্টটো দিয়া হ'ব মানে জিও হাৰি গ'ল তো জিও পানিছমেণ্টটো পাবা কিন্তু ভালকৈ দে তো গাইজ যোনে হাৰে এটা চেলেঞ্জ ভাবি থৈ দিছোঁ মানে টুইষ্ট ভাবি থৈ দিছিলোঁ বঢ়িয়াকৈ এটা লেবু খাব দিম এই আমাৰ লেবু আছে বঢ়িয়াকৈ তো এটা ইয়াৰে পৰা লেবু এটা লৈ যাই পেলাই খাব দিওঁ ৰ'ব এই বঢ়িয়াকৈ ইয়াৰে পৰা লেবু এটা লওঁ এনেকৈ এয়া লেবু এবাৰ খাব দিম তাইক গাইজ এবাৰ জিওক পানিছমেণ্ট দিব চ' আমি ৰেডি হৈছোঁ খাব লাগিব কিন্তু আনিছোঁ বঢ়িয়াকৈ লেবু তো গাইজ চাব পাৰে লেবু এটা আনিছোঁ বঢ়িয়াকৈ থৈ দিওঁ দেচোন আৰু গোটেই এটা খাব নিদিওঁ দে এটা এনেও নৰে বঢ়িয়াকৈ একফালা এইফালে ক'ত বহিব যা ইফালে আহি বহি লৈ তো বঢ়িয়াকৈ এটা খাব দিম গাইছ চাং দিখৰি ওচৰ একফালা হ'লে হ'ব এই 2 পিচ খাব লাগিব 2 পিচ পাকালে মানে আৰু লেবু টুকুৰা যেনেকৈ খায় তো 1 টুকুৰা এই দিছোঁ খা মেগী চেলেঞ্জত হাসছে গাইছ এনে এৰি দিম হা খাই দি গোটেইখিনি আৰু এই 2 টুকুৰা একদম চুহি দি গোটাই লাহে নহয় পটাপট খাই দি
হৈছে না এই টুকুৰা এইটো লৈ এবাৰ ফেলাই দি এই টুকুৰা ফেলাই দি নৰি একদম মানে খাই দি না পানী খাই দি লাগে হৈছে পানী খা যদি হৈছে কি ক'বই গাইছ লেবু খাই দিছে 2 টুকুৰা পানিছমেণ্ট এই কিন্তু দেই গাইছ তো বঢ়িয়াকৈ জয় হ'ল এই তো জয় হৈ ভাল লাগিল না বহুত ভাল লাগছে তোৰ কাৰণে কিন্তু মই প্ৰাইজ আনা নাই মেগী খাব দিছোঁ এই তোৰ মই হেৰি এই কি বুলি কয় গিফ্ট আৰু হ'ব তো যিক বঢ়িয়াকৈ পানিছমেণ্টটো দি দিলোঁ আৰু ভিডিঅ'টো কেনে পালে জনাই দিব কাৰণ ইউনিক ভিডিঅ' এটা বনাইছোঁ চেলেঞ্জ ভিডিঅ' মই এনেকুৱা ধৰণৰ ভিডিঅ' আগতে বনোৱা নাই ইউটিউবত আগতে দিও নাই মোৰ চেনেলৰ এইটো ফাৰ্ষ্ট চেলেঞ্জ ভিডিঅ' তো এনেকুৱা যদি চেলেঞ্জ ভিডিঅ' লাগে আপোনালোকক জনাব কমেণ্টত বঢ়িয়াকৈ জনাই দিব তো এনেকুৱা ধৰণৰ ভিডিঅ' মই আনি থাকিম তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি যাব আৰু ভিডিঅ'টো লাইক নকৰাকৈ নাযাব তো এতিয়ালৈ এৰিছোঁ আজিলৈ বাই বাই